নমস্কাৰ, মই আজি ঢেকীয়া শাকৰ ৰেচিপি বনাবলৈ লৈছোঁ। ঢেকীয়া শাক কাটি লৈছোঁ, আলু কাটি লৈছোঁ, বুট লৈছোঁ, জলকীয়া, পিঁয়াজ, নহৰু, নিমখ, হালধি দি ভাজি লৈছোঁ। বুট, ঢেকীয়া, আলু একেলগে মিক্স কৰি ভাজি ল'ম। যিহেতু আজি বহুত গৰম, সেইবাবে মই ঢেকীয়া শাকৰ ৰেচিপি বনাইছোঁ পঁইতা ভাতৰ লগত খাবলৈ। লগতে কঁঠাল গুটি আছে। এয়া ঢেকীয়া শাকখিনি মই লৰাই লৰাই ভাজি আছোঁ। এতিয়া মই ইয়াত অকণমান মছলা ছটিয়াই দিছোঁ। আকৌ মই ভাজি লৈছোঁ। এতিয়া ঢেকীয়া শাকৰ ৰেচিপিটো বনোৱা হৈ গৈছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।